এইবাৰ আমি এটা অন্যতম কাৰ্যসূচী এইটো আমি চিন্তা কৰিছোঁ যে পেপাৰ দীৰ্ঘদিনৰ পৰা বিটিচিৰ ভিতৰত যিমান পুৰণি বেছি দিন কৰ্মৰত পেপাৰ ডিষ্ট্ৰিবিউশ্যন কৰে ঘৰে ঘৰে সেই ল'ৰাসকলৰ ভিতৰত বাছি আমি এজন ল'ৰাক আৰম্ভণি কৰিছোঁ প্ৰথমবাৰ এইকাৰণে এজন ল'ৰাক কোকৰাঝাৰৰ শিৱতোষ ভাদুৰী নামৰ ল'ৰা এটাক আমি হকাৰ হিচাপে তেওঁক আমি মানে প্ৰমাণপত্ৰসহ আজি 16 নৱেম্বৰ 1966 চনৰ পৰাই ভাৰতবৰ্ষৰ বিভিন্ন স্থানত নেশ্যনেল প্ৰেছ ডে অনুষ্ঠিত কৰি অহা হৈছে আৰু প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া তেতিয়াই গঠন হৈছিলে 1965 চনৰ এক্ট মতে 1966 চনত গঠন হৈছিলে আৰু তেতিয়াৰ পৰা আমি এই অনুষ্ঠানটো ভাৰতবৰ্ষত চলি আহি আছে গতিকে আজি এই অনুষ্ঠানত দেশৰ বিভিন্ন স্থানত যিমান সাংবাদিকে অংশগ্ৰহণ কৰিছে মোৰ তৰফৰ পৰা বড়োলেণ্ড সাংবাদিক সন্থাৰ তৰফৰ পৰা মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ তো বিটিচি চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা বড়োলেণ্ড সাংবাদিক সন্থাই প্ৰতি বছৰ সহযোগ কৰি আহিছে আৰু কেন্দ্ৰীয়ভাৱে চৰকাৰী ফাণ্ডেৰে নেশ্যনেল প্ৰেছ ডে অনুষ্ঠিত কৰি আহিছে আৰু এইবেলি কোকৰাঝাৰত একেদৰে আমি অনুষ্ঠিত কৰিছোঁ আৰু প্ৰথম কাৰ্যসূচী হিচাপে বড়োলেণ্ড সাংবাদিক সন্থাৰ পতাকা উত্তোলন কৰা হ'ল তাৰপিছত আমাৰ শ্বহীদ তৰ্পণ হ'ল বৃক্ষৰোপণ হ'ল ইয়াৰ পিছত আমাৰ জেনেৰেল মিটিং আছে সাংবাদিক সন্থাৰ জেনেৰেল মিটিঙৰ পিছত আমাৰ অপেন ছেশ্যন আৰম্ভ হ'ব সেই অপেন ছেশ্যনত আমি এইবাৰৰ যিটো থিম আছে থিমটো হৈছে চেঞ্জ দ্য নেচাৰ অফ প্ৰেছ যে প্ৰেছ যে দিনে দিনে চেঞ্জ হৈ গৈ আছে ইয়াৰ ওপৰত আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সন্মানীয় ভাইচ চেঞ্চেলৰ BL আহুজাজী তাৰপিছত মৃণাল তালুকদাৰ কনচাল্টিং এডিটৰ প্ৰতিদিন টাইম ডক্টৰ জাকিৰ হুছেইন গণ অধিকাৰৰ এডিটৰ আমাৰ কোকৰাঝাৰত আমাৰ দুগৰাকী এডিটৰ আছে লোকেল পেপাৰত তেখেতসকলে বিস্তৃতভাৱে আমাৰ সাংবাদিকসকলক বৰ্ণনা কৰিব আৰু তাৰপিছতে আমাৰ অনুষ্ঠান শেষ হ'ব আৰু সম্বৰ্ধনা প্ৰতি বছৰে জনোৱা হয় প্ৰত্যেক জিলাৰ পৰা এজনকৈ জ্যেষ্ঠ সাংবাদিকক বাছনি কৰি আমি বড়োলেণ্ড সাংবাদিক সন্থাৰ সহযোগতেই বাছনি কৰা হয় আৰু বিটিচি চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক সম্বৰ্ধনা জনোৱা হয় চৰকাৰীভাৱে আৰু এইবেলি পেঞ্চন হোল্ডাৰ 4 গৰাকী সাংবাদিককো মানে সম্বৰ্ধনা জনোৱা হ'ব।